বন্ধুসকল স্বাগতম জনাইছোঁ পি আছামিজ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে হয়তো মোৰ চেনেলটোত সদায় দেখি থাকে বেলেগ বেলেগ ধৰণৰ ভিডিঅ'। আজি মই আপোনালোকক তাতোতকৈ এটি বেলেগ ধৰণৰ ভিডিঅ' দেখুৱাম। মোৰ চেনেলটোত ইনফৰমেশ্যন আৰু আছামিজ ভ্লগ, আছামিজ কভাৰ ছং, শ্বৰ্ট ফিল্ম আদি সকলো আপলোড কৰা হয়। তেনেস্থলতে আজি মই ওলাই আহিলোঁ, অলপ ওলাই পিনে আপোনালোকৰ মাজত এটা ভ্লগ আগবঢ়াম। ভ্লগটো ভাল লাগিব নিশ্চয়। গৌৰীসাগৰ বেছি দূৰ নহয়, ঘৰৰ পৰা অলপ আঁতৰত। গৌৰীসাগৰ দৌলত দেখুৱাম আপোনালোকে চাবলৈ নাপাহৰিব। খালি মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। মোৰ 3.7K ছাবস্ক্ৰাইবাৰ হ'বলৈ আৰু 4-5টামান দৰকাৰ হৈছে। সকলোৱে যদি ছাবস্ক্ৰাইব কৰি দিয়ে মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় হ'ব। আপোনালোক সকলোৱে সহায় কৰিব বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে ব'লক আজি আপোনালোকক দৌলটোৰ কিছু দৃশ্য দেখুৱাওঁ। কিন্তু দেখুৱাম আপোনালোকক দৌলটোৰ এনেই বাহিৰৰ দৃশ্যটো ভিতৰলৈতো সোমাবলৈ নিদিয়ে। এতিয়া বৰ্তমান কৰোণা ভাইৰাছৰ কাৰণে ভিতৰত আমাৰ সোমোৱা নিষেধ আছে। এই গৌৰীসাগৰত বৰ্তমান 3টা দৌল আছে। 3টা দৌলৰ মই আপোনালোকক 2টা দৌলে দেখুৱাব পাৰিম। এটা দৌলত বিশেষকৈ একেবাৰে সোমাবলৈ নিদিয়ে মানুহ বৰ্তমান। সুন্দৰ পৰিৱেশ, দৌলটো আপোনালোকে চাব পাৰে। আপোনাৰ ওচৰত কিমান ধুনীয়া পৰিৱেশ এটা মাজত আছোঁ আমি। আপোনালোকে আহিব পাৰে ইয়াত চাবলৈ। আপোনালোকে ইয়াত দেখিছে কিমান শাৰী শাৰীকৈ ধুনীয়াকৈ ফুল ৰুই থোৱা আছে। শাৰী শাৰীকৈ ফুল ৰুই থোৱা আছে আৰু সুন্দৰ হৈ আছে পৰিৱেশটো এটা। আপোনালোকক দেখুৱাম ইটো দৌলৰ মই ভিডিঅ' দেখুৱাম। মোৰ আগৰ চেনেলটোত আছিলে ভিডিঅ', তথাপি ভিডিঅ'টো মোৰ যিহেতু আগৰ চেনেলটো ডিলিট হৈ গ'ল, সেই ভিডিঅ'টো ডিলিট হৈ গ'ল। আপোনালোকক ইটো দৌল মই দেখুৱাব নোৱাৰোঁ বুলি কৈছিলোঁ, সেইটো দৌলৰে ভিডিঅ' আছিলে। সেইটো দৌলত বৰ্তমান সোমোৱা নিষেধ আছে। এই দৌলটো বাহিৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ, ভাল পাব নিশ্চয়। চাই যাওক দৌলটোৰ সৌন্দৰ্য। সুন্দৰ পৰিৱেশ এটা। দৌলটোৰ 4 ৰাউণ্ড দেখুৱাইছে, আপোনালোকক চাব পাৰিব কি সুন্দৰ পৰিৱেশ হৈ আছে। কিনাৰে শাৰী শাৰীকৈ ফুল ৰুই থোৱা আছে। দৌলটো যেনেকুৱা ষ্টাইলত আছে তেনেকৈ আপোনালোকৰ ফুলো ৰুই থোৱা আছে। একদম ধুনীয়াকৈ ৰাউণ্ডকৈ ৰুই থোৱা আছে ফুলবোৰ। সুন্দৰ পৰিৱেশ। আপোনালোকে আহিব পাৰে গৌৰীসাগৰ, বেজো নহয়। সকলোৱে কিজানি দেখিছে গৌৰীসাগৰ, শিৱসাগৰ সকলোৱে দেখিছে। শিৱসাগৰ শিৱদৌলত মই ভিডিঅ' বনাম, আপোনালোকে চাবলৈ পাব। শিৱদৌলৰ পৰা এই মূৰ্তি আঁকি থোৱা আছে দৌলৰ পাছফালে, আপোনালোকে চাব এয়া চব। বৰ্তমান খহি গৈছে, বহুত দিন হ'লতো, বহুত পুৰণা দৌল এইটো হয়। খহি গৈছে কিছুমান, কিছু মূৰ্তি খহি গৈছে, তথাপিতো সুন্দৰকৈ সযতনকৈ ৰাখিছে। ইমান সুন্দৰকৈ ৰখাৰ বাবে আমাৰ দৌল কৰ্তৃপক্ষৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিৱসাগৰততো ক'বই নালাগে, সকলো কীৰ্তিচিহ্নই আছে। পুৰণি কীৰ্তিচিহ্ন আপোনালোকে দেখিছে। এয়া আপোনালোকৰ দৌল ৱালত কিদৰে আঁকি থোৱা আছে, মূৰ্তিসমূহ কেনেদৰে আঁকি থোৱা আছে। মোবাইলটো যিহেতু ওপৰলৈকে জুম কৰিব নোৱাৰিম কেমেৰাটোত, সেইকাৰণে তলৰ পৰাই দেখুৱাবলগীয়া হৈছে। ওপৰলৈ বহুত ওখ হৈ আছে। আপোনালোকে এইটো দৌল ইমানতে ৰাখিছোঁ। এইটো দৌলৰ বাহিৰৰ আৰু এটা সুন্দৰ আছে, সুন্দৰ ইয়াতকৈ সুন্দৰ পৰিৱেশ আছে। যিহেতু সেইটো আপোনালোকে দেখিছে, কেমেৰাটো তোমালোকে ফ'কাছ হৈছে চাগে, ওপৰত দেখিয়ে আছে আপোনালোকে। তাত যাম, তাত আপোনালোকে ইয়াতো সুন্দৰকৈ পাব। যিটো মেইন দৌল পুখুৰীৰ পাৰত অলপ আগলৈ আছে, সেইটো দৌল সোমাব নোৱাৰিম বৰ্তমান, যিহেতু বন্ধ কৰি থোৱা আছে। মই বাহিৰৰ পৰা আপোনালোকক দেখুৱাম, পুখুৰীৰ পাৰটোৰ সৈতে আৰু দৌলটো বাহিৰৰ পৰা আপোনালোকক দেখুৱাম। তেতিয়া ব'লক তালৈ যাওঁ। আপোনালোকক ছেকেণ্ড দৌললৈ আপোনালোকক লৈ আহিছোঁ, আহক। সুন্দৰ পৰিৱেশ এটা। গেট একদম পকোৱা গেট। সোমাই আহক। এইটো হৈছে গৌৰীসাগৰ ছেকেণ্ডটো বুলি ক'লে ভুল হ'ব, কাৰণ প্ৰথম দৌলটো মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, যিটো পুখুৰীৰ পাৰতে আছে। এইটো দৌল অলপ মানে ছেকেণ্ডটো বুলি ক'লে ভাল নহ'ব, যিটো থাৰ্ড আছিলে, থাৰ্ড এই ছেকেণ্ড হয়। সুন্দৰ পৰিৱেশ এইটো আছে। তাত এইটোতকৈ সুন্দৰ পৰিৱেশ আছে ইটো দৌলত, যিহেতু এতিয়া সোমাব নোৱাৰোঁ। আপোনালোকক বাহিৰৰ পৰাই দেখুৱাম ওপৰটো। আহি যাওক। এয়া আপোনালোকতো এতিয়া ভিতৰলৈ সোমাব নোৱাৰিম, গেট বন্ধ কৰি থোৱা আছে, যিহেতু দৌল কৰ্তৃপক্ষই সোমাব নিদিব এতিয়া বৰ্তমান কৰোণা ভাইৰাছৰ কাৰণে। ইয়াতকৈ সুন্দৰ হৈ থাকিলে এতিয়া বৰ্তমান বৰষুণ দি থকাৰ কাৰণে গোটেই চাৰিওফালটো বোকা হৈ আছে।
চাৰিদিশে আপোনালোকে যাব নোৱাৰিম এনেকৈ ভিতৰ বাহিৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ ভিতৰত চাকি গৈ জ্বলি আছে বৰ্তমান দৌলৰ ওচৰতে এটা সুন্দৰ গছ আছে য'ত দেখিছে ইয়াত পূজা পাতল কৰা হয় কাপোৰ মাৰি থোৱা আছে ব্লগটো আপোনালোকক বেছি দীঘল নকৰিম এই দৌলত বেছি দীঘল নকৰিম যিহেতু বাহিৰৰ পৰিৱেশটো অলপ দেখুৱাব আছে গৈসাগৰ পুখুৰী পাৰটো এক সুন্দৰ এটা পৰিৱেশ দেখুৱাম আপোনালোকক ইয়াৰ কিছু দৃশ্য আপোনালোকক সেই কিনাৰটোৱে দেখুৱাইছোঁ আপোনালোকক এইবিলাকে আপোনালোকক একো দেখুৱাব নোৱাৰিম এতিয়া দৌলটো ইমানটা সামৰণি মাৰিছোঁ দৌলৰ ভিডিঅ' আপোনালোকক বাহিৰলৈ যাম এতিয়া ব'লক বাহিৰলৈ যাওঁ ব'লক নলগা বেছি আমাক দৌলৰ ভিডিঅ' দেখুৱালোঁ এতিয়া বৰ্তমান মই আছোঁ গৈসাগৰ পুখুৰী পাৰত সুন্দৰকৈ ধুনীয়াকৈ পদুম ফুলি আছে আপোনালোকক দেখুৱাম চাৰিওকাষে ধুনীয়াকৈ পদুম ফুলি আছে দেখিছে আপোনালোকে দূৰণিত পাহাৰটো জিলিকি আছে আপোনালোকে দেখিছে সুন্দৰকৈ বেলেগ একো দেখোন আপোনালোকক ৰাউণ্ডটো দেখুৱাইছে এপাক চাই লওক এই পাহাৰটো যোনটো অলপ মন বেয়া পাব পাৰে যিহেতু বাহিৰত হাৱা মাৰি থাকে সেইকাৰণে মাতটো ভালকৈ নুঠিব পাৰে সেইকাৰণে চৰি বেলেগ একো নাই গৈসাগৰ পুখুৰী পাৰতে সুন্দৰকৈ উঠেছে কিনে দেখিছে সুন্দৰকৈ গছবোৰ খালী খালী কৰি ৰুই থোৱা আছে তাৰ পৰা দেখি আপোনালোকে হয়তো কেমেৰাত কভাৰ নকৰিব পাৰে অলপ দূৰত এখন পাহাৰ জিলিকি আছে দেখিছে ন ধুনীয়াকৈ পদুম ফুলি আছে কিনাৰতে মই পিছৰ ভিডিঅ'ত আপোনালোকক অলপ ভালকৈ দেখুৱাম মই যিহেতু এতিয়া যোনটো দৌল সোমাবই নোৱাৰিলোঁ এইটো দৌলত আপোনালোকক দেখুৱাম নতুনকৈ আকৌ ভিডিঅ' বনাম আজি ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰণি মাৰিছোঁ বেছি দীঘল কৰিলে আপোনালোকে হয়তো চাই ভাল পাব কিন্তু কিছুমানে কামোৰ পাবও পাৰে বেছি দীঘল হ'লে ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাব পুনৰবাৰ কৰি দিছোঁ যদি নতুনকৈ কোনোবা আহিছে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব ধন্যবাদ